Hi everyone, welcome back to the channel. This is Himanshu Deka and you are watching Fit and Hit Home. আশা কৰোঁ আপোনালোকে মোৰ Q&A সিৰিজটোৰ এটা ভিডিঅ' চাই আছে য'ত মই এনসাৰ কৰিছোঁ আপোনালোকে সোধা প্ৰশ্নবোৰৰ আৰু গাইজ আজি আমাৰ টপিকটো হৈছে মই এইটো প্ৰশ্ন প্ৰায়ে পাওঁ যে ব্ৰ মোৰ হাইট ইমান ওয়েট ইমান মোক এটা ডায়েট চাৰ্ট বনাই দিয়া মই আকৌ বনাই নিদিওঁ কিয় তাকে আজি ডিসকাস কৰিম আৰু গাইজ এইটোৰ কাৰণে মই মানুহখিনিক দুখ নিদিওঁ যিবোৰে মোক এনেকৈ সোধে জিমবোৰত আমি প্ৰায় দেখা পাই থাকোঁ যে ট্ৰেইনাৰখিনিয়ে একেলগে কেইবাজনকো এটা ডায়েট চাৰ্ট বনাই দিয়ে এখন কাগজত লিখি পেলাই আৰু বহুত মহাপণ্ডিত फिटनेस यूट्यूबरों এনেকুৱা ভিডিও বনায় যে ये लो 1500 कैलोरीज का डाइट फैट लॉस के लिए এতিয়া সেই ভিডিওটো যদি 1 লাখ জন মানুহে চাই তেতিয়ালে সেই আটাইকেইজন মানুহে হেতু সেম ডায়েট ফলো কৰিব এতিয়া মই যদি ফ্যাট লস কৰিবৰ কাৰণে 1500 ক্যালোৰিজৰ ডায়েট এটা ফলো কৰো তেতিয়ালে মোৰ এনেকুৱাৰ পৰা এনেকুৱা হ'বলৈ বেছি সময় নালাগে এতিয়া কোনোবা এজন মানুহে যদি ফুল ডে অফ ইটিং দেখায় য'ত হে বডি বিল্ডাৰ জনে বা এথলিট জনে দেখুৱাইছে যে দিনটোত কি খায় হেতু বেলেগ কথা কিন্তু তাৰ মানে এইটো নহয় যে আপুনি যদি এতিয়া হেতু ডায়েট ফলো কৰে আপুনিও সেম ৰিজাল্ট পাব তেনেকুৱা কেতিয়াও নহয় গাইজ প্লিজ আন্ডাৰষ্টেণ্ড এজন মানুহৰ ট্ৰেডিশন কি ফুড হ্যাবিটস কি ডেইলি লাইফষ্টাইল কি ফিজিক্যাল এক্টিভিটি কি থাকে দিনটোত কিবা মেডিকেল কন্ডিশন আছে নেকি কিবা ফুডৰ প্ৰতি এলাৰ্জিজ আছে নেকি এই সকলোবিলাক চাই এটা ডায়েট প্ল্যান বনোৱা হয় তাৰপিছত সেই প্ল্যানটো মানুহজনে ফলো কৰি ৰিজাল্ট পাইছে নে নাই হেতু আকৌ চাই পেলে উইক আফটাৰ উইক মনিটৰ কৰি কিবা যদি নেসেসাৰী চেঞ্জেস কৰিবলগীয়া হৈছে এইবোৰ কৰা হয় আৰু ইয়াৰ লগতে ওয়াৰ্কআউট শিডিউলটো আমি প্ল্যান কৰিবলগীয়া হয় গতিকে এইবোৰ কৰিবলৈ বহুত টাইম লাগে বহুত এফৰ্ট দিবলগীয়া হয় মই মোৰ ক্লায়েন্টছখিনিৰ লগত নন ষ্টপ টাচত থাকো গতিকে মইতো সকলোকে এনেকৈ চাব নোৱাৰো বা এনেকৈ কৰি দিব নোৱাৰো এজনী ছোৱালী ধৰা হল তাই খুব জাঙ্ক ফুড খাই ভাল পায় মই যদি এতিয়া অল অফ এ সাডেন সব জাঙ্ক ফুড বিলাক তাইৰ ডেইলি লাইফষ্টাইলৰ পৰা কাটি দিও আৰু এটা টিপিক্যাল টেষ্টলেস ডায়েট এটা ফলো কৰিব দিও তাই নোৱাৰে কৰিব আই এম শিওৰ তাই দুদিনমান ফলো কৰি পেলাই তাই গিভ আপ কৰি দিব গতিকে ইয়াতে বহুত সাইকোলজিক্যাল কথাও থাকে মানুহজন মেন্টালি স্যাটিসফাই হ'ব লাগিব প্ৰ্যাকটিক্যাল হ'ব লাগিব বস্তুবোৰ মই এনেকুৱা বহুত দেখিছো কিছুমান ট্ৰেইনাৰে ক্লায়েন্টজনক ভাতসাত খোৱা বন্ধ কৰাই দিয়ে তাৰপিছত দুদিনমান কৰাৰ পিছত যেতিয়া মানুহজনে হেতু ফলো কৰিব নোৱাৰি গিভ আপ কৰি দিয়ে তাৰপিছত ট্ৰেইনাৰজনে কয় মই আপোনাক কৈছিলো নহয় আপোনাক ভাতসাত খাব মই হাক দিছিল আপুনি মোৰ কথা শুনা নাই আপুনি কেনেকৈ ৰিজাল্ট পাব ইয়াৰ উপৰি বহুত ছোৱালীয়ে মোক এনেকৈ প্ৰশ্ন কৰে যে মই এক্সাৰসাইজ কৰিব নিবিচাৰো মোক এটা ডায়েট বনাই দিয়া অকল ডায়েট ফলো কৰি পেলাই মই খিনাব বিচাৰিছো তেতিয়া মই বহুত বুজাবলগীয়া হয় কিছুমানে বুজি পায় কিছুমানে নাপায় সি গাইজ তুমি যদি অকল 1000 ক্যালোৰিজৰ ডায়েট এটাও এদিনত ফলো কৰা আৰু দিনটো শুই থাকা এনেকৈ ভাবি যে মইতো ইমান কমকৈ খাই আছো মই এক্সাৰসাইজ নকৰিলেও হ'ব মোৰ এনেই খিনাই যাম তেনেকৈ হলে তোমাৰ গা বেয়াহে হৈ যাব তুমি যিমান কমকৈ খালেও বডিয়ে হেতু এডাপ্ট কৰি ল'ব কাৰণ গাইজ বডি নিজকে কেতিয়াও মাৰি পেলাব নিবিচাৰে যেটো কোৱা হয় এডাপ্টিভ থাৰ্মোজেনেসিস গতিকে ভালকৈ খাব লাগিব আৰু পুৰা ভালকৈ এক্সাৰসাইজও কৰিব লাগিব কম খোৱাটো কেতিয়াও আমাৰ গোল হ'ব নালাগে মই এইটো কথা কেইবাবাৰো কৈছো আৰু কম খালেও নিজকে এনেকৈ কিমান দিন শাস্তি দি ৰাখিবা লাইফটো এনজয়ও কৰিব লাগিব আৰু ফিটনেছৰ বাহিৰেও আমাৰ লাইফত বহুত ইম্পৰ্টেন্ট কাম আছে সেইবোৰো কৰিব লাগিব একেলগে গতিকে সদায় এটা প্ৰ্যাকটিক্যাল এপ্ৰোচ হ'ব লাগে আমাৰ ফিটনেছ গোলখিনি এচিভ কৰিবলৈ মই গাইজ এইটো কথা সদায় কওঁ ডায়েট প্ৰ্যাকটিক্যাল আৰু সাস্টেইনেবল হলেহে লং টাৰ্মলৈকে ফলো কৰিব পাৰিবা আৰু তেতিয়াহে ৰিজাল্ট পাবা ইন লং টাৰ্ম যদিহে তুমি এজন প্ৰফেশনাল এথলিট নহয় তথাপি যদি তোমাক কোনোবা এজনে এনেকুৱা ডায়েট ষ্ট্ৰিক্ট ডায়েট বনাই দিছে বইল চিকেন ব্ৰেষ্ট ভাত খাব নোৱাৰা আৰু কিবা কিবি বহুত ফেন্সি বস্তু এড কৰি দিছে তোমাৰ প্ল্যানটোত মানে যেটো তুমি ফলো কৰা মানে নিজকে শাস্তি দিয়া তেতিয়াহলে মাৰ্ক মাই ওয়াৰ্ড সেই মানুহজনে হয়তো নিউট্ৰিশনৰ কথা একো নাজানে অথবা জানি বুজি পেলাই তোমাক উল্লু বনাই আছে And guys, please understand তুমি যিমান হাই-ফাই কোচ হায়াৰ কৰিলেও কষ্ট তুমিয়ে কৰিব লাগিব পুশ-আপ তুমিয়ে মাৰিব লাগিব স্কোৱাট তুমিয়ে মাৰিব লাগিব আইসক্ৰীমৰ বাটিটো বা পিজ্জাখিনি তুমিয়ে স্যাক্ৰিফাইস কৰিব লাগিব হেতু তোমাৰ কোচ বা মই কৰি দিলে নহব আমাৰ ইয়াতে মানুহখিনিক সব বস্তু ৰেডিমেড লাগে বাট আই এম সো সৰি ফিটনেছ ৰেডিমেড পোৱা নাযায় ইয়াত তুমিয়ে কষ্ট কৰিব লাগিব সো গাইস আজিৰ কাৰণে এইখিনি আশা কৰো ভিডিওটো চাই ভাল পালে যদিহে ভাল পাইছে দেন প্লিজ গিভ ইট আ থাম্বস আপ আৰু আজিৰ ভিডিওটো আমাৰ Q&A সিৰিজটোৰ লাষ্ট ভিডিও হ'ব যদিহে আৰু কিবা আপোনালোকক সুধিবলগীয়া আছে দেন প্লিজ লেট মি নো ইন দ্য কমেন্ট সেকশন আই উড লাভ টু এনসাৰ দেম সো বাস আজিৰ কাৰণে এইখিনি আই শ্যাল সি ইউ ইন দ্য নেক্সট ভিডিও টিল দেন কিপ লিফটিং কিপ ইটিং গুড এন্ড বাই বাই এন্ড প্লিজ সাবস্ক্ৰাইব